হেল্ল' গাইজ, বহু জল্পনা কল্পনাৰ পিছত অৱশেষত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে এটা বহুত ভাল খবৰ আহিলে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ নিযুক্তিৰ বাবে। তো আপোনালোকে ভিডিঅ'টো চাওক পোনপ্ৰথমৰ পৰা ৰাষ্ট্ৰপতি। তো অসমত যোৱাবাৰৰ ন্যায় এইবাৰো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব তো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। তো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে এটা ইতিমধ্যে এটা নোটিছ আহিছে যে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু এবাভ আই এম ডাইৰেক্টেড টু inform you that a meeting has been convened on 19/09/2023 at 11 a.m. to be chaired by the Additional Chief Secretary to the Government of Assam. অসমৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ লগত এটা মিটিং হ'ব কালি 11টা AM অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। তো আপোনালোকে সেইটো নিশ্চিত যে এইবাৰ আকৌ গ্ৰেড 3 গ্ৰেড 4ৰ এটা এক্সাম অনুষ্ঠিত হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। তো ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে প্ৰস্তুতি চলাওক। এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ যে আজি আহিছে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ যে কালি হ'ব আৰু তাৰপিছত নটিফিকেশ্যন দিব, এক্সামৰ ডেট দিব, এপ্লাই হ'ব, এক্সাম হ'ব, ৰিজাল্ট হ'ব, তাৰপিছত ৰিক্ৰুটমেণ্ট হ'ব।